এইবাৰ বিজেপিক জিকাই দিয়ক, দালি চেনি নিমখ বিনা পইচাত আমি কৰি দিম। কংগ্ৰেছৰ দিনত অৰুণোদয় কোনে কোনে পাইছিলে? বিনামূলীয়া চাউল কোনে কোনে পাইছিলে? নাই পোৱা। তেলে কংগ্ৰেছৰ দিনত কি পাইছিলে? কি পাইছিলে? আমি কি পাইছিলো কংগ্ৰেছৰ দিনত? লুঙি আৰু ধুতি, হয়নে নহয়? কি পাইছিলো? লুঙি আৰু ধুতি, সূতা আৰু কম্বল। এতিয়া আপোনালোকক কওক, লুঙি ভাল নে লাখপতি দিদি ভাল? ধুতি ভাল নে অৰুণোদয় ভাল? সূতা ভাল নে বিনামূলীয়া চাউল? তেতিয়াহ'লে ভোট কাক দিব এইবাৰ? ভোট কাক দিব? পাক্কা দিব? ঠিক আছে। 100 টকাত আমি যে চাউল দিছো, 100 টকাত 1 কেজি দালি, 1 কেজি নিমখ, 1 কেজি চেনি আপোনালোকে পাইছে নে নাই পোৱা? পাইছে? কোনে কোনে কিনিলে হাত দাঙকচোন। বাপৰে, চবে কিনিলে। দালিটো ভাল আছিল নে বেয়া? চেনিটো ভাল নে বেয়া? আৰু লাগিব? কি লাগিব? কি লাগে? এতিয়া আপোনালোকক তেলো লাগিব। আৰু যদি 100 টকাটো বিনা পইচা কৰি দিও কেনেকুৱা হ'ব? কেনেকুৱা হ'ব? ভাল হ'ব? সঁচাই ভাল হ'ব না? ভাল হ'ব? ঠিক আছে। এইবাৰ বিজেপিক জিকাই দিয়ক, দালি চেনি নিমখ বিনা পইচাত আমি কৰি দিম। হ'ব? সবে জিকাব নে নিজিকাব বিজেপিক? জিকাব। কিছুমানে যে মাতা নাই, মই দূৰৰ পৰা চাই আছো, কিছুমানে মাতা নাই। জিকাব নে নিজিকাব? বিজেপিক জিকালে অৰুণোদয়, উদ্যমিতা, চাউল, চেনি, দালি, নিমখ, ল'ৰা ছোৱালীক পঢ়াৰ খৰচ আৰু বিনা পইচাত চৰকাৰী চাকৰি। কংগ্ৰেছক ভোট দিলে কি হ'ব? লুঙি, ধুতি, সূতা, কম্বল। কোনটো লাগিব আমাক? বিজেপিক লাগিব নে কংগ্ৰেছক লাগিব? ঠিক আছে।